গাইজ গুড ইভিনিং। আজি মানে মই ল'ৰাজনক লগ পালোঁ। ল'ৰাজনে মানে আপোনালোকৰ AB UB APR কমিউনিকেশ্যন সকলোতে পাছ কৰিছে। তো এতিয়া মানে তাৰ নাম আহিবনে নাহে সি মোক সুধি আছে। সি পাইছে তোমাৰ কিমান পাইছিলি? 50.82 পাইছে। SC কাষ্টৰ হয়, নগাঁও ডিষ্ট্ৰিক্টৰ। তো মোৰ মতে নাম আহিবই, তাৰ 100% চিয়'ৰ। আৰু APRও আছে, তাৰ APR কমিউনিকেশ্যন যিহেতু আছে 100% আহিবই নাম। আৰু আপোনালোকে কোনে কোনে AB UB APR কমিউনিকেশ্যন দিছে কমেণ্ট বক্সত জনাব। লগতে তাকে মানে আমাৰ যিখিনি গাঁৱৰ কেণ্ডিডেটবিলাক আছিল, আমাৰ বহুতৰ যিখিনিয়ে দিছে সকলোখিনিয়ে ৰিজাল্টখিনি বহুতখিনি ভালেই হৈছে। কালিও ড্ৰাইভাৰত আপোনালোকৰ ৰিজাল্ট দিলে। যোনকেইটাই মানে ড্ৰাইভাৰত আমাৰ দিছিলে মানে সকলোকেইটাই নাম আহিছে। নাই কমেই আপোনালোকৰ 7টা আছিলে আমাৰ গাঁৱৰ, আৰু 7টাৰে নাম আহিছে। তাৰ লগতে এজনৰ নাহিল মানে তাৰ কি আপোনালোকৰ আগৰ ভিডিঅ'ত দেখিছে হ'বলা। এজনৰ নাহা কাৰণটো হ'ল আপোনালোকৰ তাৰ জেনেৰেল কাষ্টৰ আছিলে, সেইবাবে তাৰ নামটো অহা নাছিলে। তাকে সি মানে মোৰ ওচৰলৈ আহিছে এতিয়া মানে পঢ়া অলপমান মানে গাইড ল'বৰ কাৰণে কি পঢ়িব লাগিব কি পঢ়িব নালাগিব। আৰু সি যিহেতু ছায়েন্সৰ হয়, PCM আছে, লগতে তাৰ মানে ফিজিক্স কেমেষ্ট্ৰি মেথছো আছে। সেইবাবে তাৰ মই কৈছোঁ 30 পইণ্ট কিমান পাইছে যদিও তাৰ নাম আহিবই, কাৰণ যিহেতু PCM থকা সি ছায়েন্সৰ APRও হয়। আৰু ষ্টেট ৱাইজ হ'লে মানে এইবিলাক কেণ্ডিডেটৰ লগতো আপোনালোকৰ কম্পিটিশ্যন হ'ব। আপোনালোকে গম পাইছে বুজিছে নহয়, সকলোৱে কম্পিটিশ্যন হ'ব। APR ষ্টেট ৱাইজ নহ'লে ভাল হ'ব, যদি ষ্টেট ৱাইজ হয় বেয়া হ'ব। আৰু মানে আগতে মই নটিচখন চাই কৈছিলোঁ হ'বলে ষ্টেট ৱাইজ আছিলে ডিষ্ট্ৰিক্ট ৱাইজ আছিলে। নটিচনত মেনশ্যন আছে হ'বলে, মই ভালদৰে মন নকৰিলোঁ, কাৰণ এতিয়া বস্তুবিলাক মই মন কৰি থকা নাই। যিহেতু ঘৰত আহিছোঁ, মই এইটো ক্ষেত্ৰত ইমান লাগি থকা নাই। মানে ইউটিউবৰ ভিডিঅ' বনোৱাৰ ক্ষেত্ৰত ভালদৰে গুৰুত্ব সহকাৰে লাগি থকা নাই। ত' লগৰবিলাক লগ পালে মানে যোনকেইটা আমাৰ গাঁৱৰ পিলেকেইটা সোধে, ত' এইবাৰ সিহঁতক লগত লৈ এটা ভিডিঅ' বনাইছোঁ। মানে গাইছ আমি মানে কি গৰু এৰাল দি থৈছিলোঁ ইয়াতে, আপোনালোকৰ দলঙৰ তলত দেখিছে নহয়। দলঙৰ তলৰ পৰা এতিয়া মানে আমি গৰু নিব আহিছোঁ দুইটাই। সিহঁতৰ গৰু দিয়া হৈছে, আমাৰ গৰু দিয়া হৈ আছে। আৰু লগতে আপোনালোকৰ ড্ৰাইভাৰ কোনে কোনে দিছিল, ড্ৰাইভাৰ দিয়াখিনি ৰিজাল্ট কেনেকুৱা হ'ল মোক কমেণ্ট বক্সত জনাবচোন। কাৰণ আপোনালোকৰ মই জানিব বিচাৰোঁ, মোৰ মানে যোনবিলাকে কমেণ্ট দিছে আগতে মই চিনি পাওঁ, বহুতখিনিকে ল'ৰাকে চিনি পাওঁ। চ' সেইকাৰণে আপোনালোকে কমেণ্টত দিবচোন কোন পাছ কৰিলে ড্ৰাইভাৰত, যিকেইলত নাম আহিলে। আৰু লগতে AB UB মাৰ্কটোও ক'ব, যিহেতু ৰিজাল্ট দিবলৈ বেছি দিন নাই। আজি কেই তাৰিখ হ'ল? 7 তাৰিখ হ'ল। 12 তাৰিখে দিবই যিহেতু। আৰু এইকেইদিন আপোনালোকে ধৈৰ্য ধৰক। মই আপোনালোকক কৈছিলোঁ মাৰ্চৰ কিমান তাৰিখৰ পৰা কৈছিলোঁ, 10 তাৰিখৰ 20 তাৰিখৰ ভিতৰত বুলি কৈছিলোঁ। চ' এতিয়া দেখিছে নহয়, 10 তাৰিখৰ 12 তাৰিখে ৰিজাল্ট দিয়া কথা ক'লে। আৰু ৰিটেনটো আপোনালোকৰ বেছি দিন নহয়, মাৰ্চৰ লাষ্টত ধৰি থৈ দিয়ক। মই আপোনালোকক ক'লোঁ মাৰ্চৰ লাষ্টত ৰিটেন হ'বই। চ' ইমান টেনশ্যন নল'ব, ধুনীয়াকৈ পঢ়ক। আৰু কাট অফত যদি নাম আহে নাহে ভাবি নাথাকিব। এতিয়া বৰ্তমান আহিবনে নাহে, কাট অফ লিষ্ট মাৰিব, কাট নাম আহিবনে নাহে, সেইটো টেনশ্যনত নাথাকিব। পঢ়ি থাকক, যিহেতু 6 দিন আছে, ৰিটেনটো লগতে হ'বলৈ গৈ আছে। সেইবাবে কৈছোঁ আৰু আপোনালোকক বেছি হেৰি নকৰোঁ, আপোনালোকে পঢ়ি থাকক, যিহেতু বেছি দিন নাই আপোনালোকৰ হাতত। চ' যদি আপোনালোকে মেট এপইণ্টমেণ্ট ল'বলৈ মন আছে, যদি CM ছাৰ হাতৰ পৰা, চ' আপোনালোকে এইকেইদিন কষ্ট কৰিব লাগিব। আৰু ঘৰৰ পৰা নোলাব, 100% দিয়ক নিজৰ ফালৰ পৰা। আৰু সিমানখিনিয়ে ক'ম আৰু মইনো কি ক'ম আৰু। আপোনালোকক অলপ আগবঢ়াব পাৰিলে মোৰ নিজৰে ভাল লাগে, জোচ অকণ দিব পাৰিলে। ত' এতিয়া আমিও পথাৰত আহিছোঁ। ভিডিঅ' এইকেইদিন বনাব পৰা নাই, মিছ হৈ আছে ভিডিঅ'। আৰু যোনখিনি ছাবস্ক্ৰাইবাৰ আছে মোৰ, তাকে কৈছোঁ আৰু ভালদৰে পঢ়ক আৰু। চ' ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিলোঁ, কাৰণ আজি বেছি কথা ক'বলগীয়া নাই। যিহেতু গৰু নিব আহিছোঁ, সেইবোৰ আপোনালোকৰ কাৰণে ভিডিঅ'তে আগবঢ়াইছোঁ। চ' ধন্যবাদ।